বৰপেটাত বোলে এবাৰ যোনে হোলী খেলিব আহে সি বাৰ বাৰ আহি থাকে। এই কথাটো কৰবাত শুনিছিলো আৰু মিলিছেও মোৰ লগত। যোৱাবাৰ খেলি গৈছিলো, এইবাৰনো নহাকে কেনেকে থাকো। মথুৰা বৃন্দাবনত হোলী খেলিব নাপালে কি আমাৰ বৰপেটাও কম নহয়। কিন্তু এতিয়া ভিডিঅ' দেখি আপোনালোকে ভাবিছে চাগে যে গধূলি ধুনীয়াকৈ হোলী খেলিব আহিছো আমি, কিন্তু এবাৰ টাইমটো চাওক আপোনালোকে। ৰাতি 2টা বজাত হোলী খেলি আছো, গালত ৰং নোহোৱাকৈ ঘূৰি আছিলো। দিলেই নহয় সেউজীয়া এলিয়েনটো বনাই, বোলে এনেকে ঘূৰি থাকিব নাপায় দেই। বাৰু ৰাতি আৰু হোলী নেখেলি ৰাতিপুৱাই কিবা এটা কামত ওলাই আহিছিলো। দেখিছেই নহয় ঘৰে ঘৰে পানী বাল্টিং লৈ ৰৈ থাকে। বোলে চিকাৰ কেইটা আহিলে ইহঁতক জুবুৰিয়াব লাগিব। বাল্টিং, মগ, চৰিয়া, ফিচকাৰী, কোনোবাইতো মটৰ লগাই দিছে। আপ কেছে বাচকে যাওগে। 2 মিনিট ওলাই গৈছিলো আৰু অৱস্থা এইয়া। বাৰু এবাৰ গা পা ধুই বগা কুৰ্তা এটা পিন্ধি ভালদৰে হোলী খেলিম বুলি ওলাই আহিছিলোহে, 5 মিনিট পিছতে অৱস্থা এনেকুৱা। বাৰু এনেকে অলপমান ঘূৰি ফুৰি হোলী খেলি এইবাৰ আমি আহিলো কীৰ্তন ঘৰত। ইয়াত আহি বোলো বাপ্পা ইমান মানুহ, পোজ দিবাই জাগা নাই। নহ'বনো বাৰু কিয়, বছৰততো এবাৰেই আহে। মাজে মাজে এনেকে হোলী গীত গাই থকা গ্ৰুপ বিলাকো দেখা পাব, আৰু এওঁলোকক যদি জইন কৰে মজাটো কিন্তু ডাবল হৈ যায় দেই। বাৰু এনেকে খেলি থকাৰ মাজতে গোসাঁইও ওলালে। যোৱাবাৰ কিন্তু ধুনীয়াকৈ চুব পাইছিলো, কিন্তু এইবাৰ মানুহৰ ইমানেই ভিৰ, চোৱাটো দূৰৰে কথা, ওচৰতে যাব নোৱাৰিলো। বাৰু একো নাই, দূৰৰ পৰাই দৰ্শন কৰি লৈ এইবাৰ আমি আহিলো বৰপেটাৰ ফেমাছ আলু ভাজা আৰু ৰঙা কণী খাবৰ কাৰণে। এই কণীটো ৰঙা কেনেকে হয় সেইটোহে জানিব মন আছিল মোৰ। যদিহে কোনোবাই জানে কমেণ্টত জনাই দিব দেই। লগতে ভিডিঅ' ক'ৰ পৰা চাই আছে সেইটোও জনাই দিব। বাৰু এতিয়া ৰঙা ডিমা আৰু আলু ভাজা খাই যাওঁ ঘৰলৈ। আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।